Good morning everyone. এতিয়া ৰাতিপুৱা হৈছে আৰু আমি জাষ্ট ওলাইছোঁ হোটেলৰ পৰা। আজি ভাবিছোঁ ৰাতিপুৱাৰ সময়খিনি মানে সাগৰত স্পেণ্ড কৰিম বুলি। মানে সাগৰত পানীত যোৱা হোৱাই নাই নহয়। আজি হৈছে আমাৰ থাৰ্ড ডে। যোৱাকালিতো জগন্নাথ মন্দিৰ গ'লোঁ। আজি সেইকাৰণে আমি এতিয়া সাগৰত যাবলৈ গৈ আছোঁ আৰু পামেই। কাৰণ ৰাতিহে আহি আছোঁ সাগৰখনত, কিন্তু ৰাতিপুৱালৈতো অহা নাছিলোঁ। তো আজি আহিছোঁ। আজি ভাবিছোঁ অলপ টাইম থাকিম। এতিয়া 6:30 বাজি গৈছে, 7টা বাজিব হৈছে আৰু। তো কিমানখিনি পাৰোঁ সাগৰত অকণমান এনজয় কৰি লওঁ। গতিকে ব'লক আপোনালোককো দেখাম আৰু লগত লৈ যাওঁ। আৰু পিছফালৰ মই ভিউটো দেখাই দিওঁ। এয়া পাই গ'লোঁ, পাই গ'লোঁ, সাগৰ পাই গ'লোঁ। মানুহ একদম দেখিছে, ৰাতিপুৱাই ইমান মানুহ থাকে গা ধোৱা। আজি বতৰটো আজিও ভাল, আজি ৰ'দ নাই, সেইকাৰণে পূৰা বতাহ ভাল লাগিছে। জীয়ান আৰু দেউতাক গৈ আছে আগে আগে। মানুহবিলাক একদম আমি এইকেইটা। তো ব'লক এতিয়া দেখাম, কিন্তু বেছি পানীত হেৰি কৰিলেতো মোবাইলটো নিব নোৱাৰিম। যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। আৰু যোৱাকালিৰ মোৰ ভিডিঅ'টো লাষ্ট এণ্ডিংটো কৰাই নহ'ল, কাৰণ ভাত পানী খাই আৰু শুয়ে থাকিলোঁ। ইমান ভাগৰ লাগিছে, পাহৰিও থাকিলোঁ একচুৱেলি। ভাত খাওঁতে আমাৰ কথা পাতি ভাত খাওঁতে লেকচাৰ মাৰি দেৰি হৈ গ'ল, আৰু সেইকাৰণে মোৰ এণ্ড কৰা নহ'ল। গতিকে আজি ষ্টাৰ্ট কৰিছোঁ আৰু চাওঁ আজি দিনটোত কি কৰোঁ। কিবা কিবি কৰিম, এনেইতো নাথাকোঁ। আৰু কালিৰ দিনটো আছোঁ, অহাকালিৰ দিনটো আছোঁ আৰু যামেই। পৰহিলে আমাৰ আকৌ ট্ৰেইন আছে। গতিকে ব'লক মই দেখাওঁ এতিয়া। কিবা এটা মনটোৱে ভাল লাগি যায়, ইয়াৰে ভাইবছটো পালে মানে ইমান ভাল লাগি যায় নহয়, যেন মই ইয়াতেই থাকিম, মই আৰু নাযাওঁ, মোৰ তেনেকুৱা লাগি গৈছে। আমাৰ যদি এনেকুৱা থাকিল হয়, মন চন বেয়া লাগিলেও ইয়াতে বহি থাকিব পাৰি, ইমান ভাল লাগে। আমাৰতো তেনেকুৱা সুবিধা নায়েই। বতাহ চতাহ একদম নেচাৰেল AC, একো নালাগে মানে। সেয়াই আৰু ইমান ভাল লাগে। মই দেখাই আছোঁ ওচৰৰ পৰা। আজি ওচৰৰ পৰা দেখাম আপোনালোকক। এইয়া চাওক, ৰাইড কৰিব ল'লে। মই নকৰোঁ আৰু, পইচাটো বেছি হৈ যায়। 200 টকাকৈ ল'ব, মই আৰু নকৰোঁ। গতিকে সিয়ে কৰক। সেইটো আমাৰ জীয়ান আৰু দেউতাক আহি আছে। একপাক লগে আৰু লয়, সেইখিনিলৈকে যায়। আহি আছে আমাৰ কেমেলত উঠাই হেঁপাহ। এতিয়া ৰাতিলৈকেও কেমেলবিলাক ওলাই থাকে। বাপৰে, সিহঁতৰ খুব কষ্ট হয় দেই। জীয়ান এইফালে চোৱা, জীয়ান এইফালে জীয়ান, বাই। মোক চোৱা এইফালে চোৱা, মোবাইল চোৱা। অ'কে ফ্ৰেণ্ডছ, বহুত ফটো চটো উঠিলোঁ আমি কেমেৰামেন দি। মই একদম মানে মোবাইল দি ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ, আৰু নোৱাৰি, গোটেই গাত বালি চালি লাগি গৈছে। একদম বহুত এনজয় কৰিলোঁ, বিৰাট ভাল লাগিলে। এয়া চাওক, এতিয়া আমি ইয়াতে আছোঁ। বহুত দেৰি হ'ল, ফটো চটো উঠি হৈ গ'ল। সেইকাৰণে মই বোলো অকণমান ভিডিঅ' লওঁ মোবাইল দি। আৰু একদম মোৰ ল'ৰাও বহুত এনজয় কৰিছে। সি প্ৰথম এবাৰ পানীটো বুজি পাইছে যে, বহুত ভালকৈ খেলিছে। তাক এবাৰ গৈ পেলাই গা ধুৱাই আনিলে, সি কঁপি গৈছে একদম। আৰু আজি মানে একদম ৰ'দ দিয়া নাই, পূৰা বতৰ মানে একদম বৰষুণ দিয়া টাইপ হৈ আছে। গতিকে এতিয়ালৈকে ৰ'দেই অহা নাই, ঠাণ্ডা লাগি আছে। তো চাওক ইয়াৰে নাজাৰা, বা ইমান ভাল লাগিছে। এইটো জীয়ান, বিৰাট ভাল লাগিছে। এনেকুৱা লাগিছে মানে কি ক'ম আৰু, মানে এইটো বুজাব নোৱাৰি। যোনে আহে সিহে ফিল কৰিব পাৰে এই বস্তুটো। মানে অকণমান এতিয়া ৰ'দ ওলাইছে। এতিয়া টাইমটো ক'ব গ'লে 9টা বাজিছে, 9:02 হৈছে। তথাপিও মানে যোৱাবাৰতকৈ, মানে আমাৰ আগৰবাৰতকৈ বহুত টাইম থাকিব পাইছোঁ, কাৰণ ৰ'দটো ওলোৱা নাই যে। সেইবাৰ মানে পুতুককৈ ৰ'দ ওলাই গৈছিলে, এইবাৰ ৰ'দ ওলোৱা নাই, বঢ়িয়া
বঢ়িয়া হৈছে মানে উঠিবৰ কাৰণে, ফটো উঠিবলৈও ভাল হৈছে। মইতো ছানগ্লাছ আনিবলৈ পাহৰি থাকিলোঁ। এয়া চাওক। অ'কে ফ্ৰেণ্ডছ, আমি হোটেল আহিলোঁ, হ'ল 1 ঘণ্টামানেই হ'ল। আমি আজি বেছি সময় থাকিলোঁ তাত, 2 ঘণ্টামানে থাকিলোঁ নেকি। আমি 9:30, এতিয়া সময়টো এতিয়া 10:45 হ'বলৈ হৈছে। আমি 9:30 মানত আহিলোঁ নেকি। টাইমটো চোৱা নহ'ল আৰু মোৰ আহিয়ে একদম পূৰা বালি বালি হৈ আহিছিলে। বিৰাট এনজয় কৰিলোঁ। জিয়ানেও এনজয় কৰিলে। সি এবাৰ আহিলে দেউতাকৰ লগত, আহি আকৌ একদম কঁপনি উঠি গৈছিলে তাৰ, পূৰা ভিজিছে। তাৰ কাপোৰ কানি চেঞ্জ কৰি আকৌ গৈছে দেউতাকে। মই সেইখিনি সময়ত অকলে আছিলোঁ তাত, অলপ ভিডিঅ' চিডিঅ' কৰিলোঁ। তাৰপিছত তেনেকৈ থাকি তাতে চামোচা পাই, মোৰ এইবিলাক কৰিবই নহ'ল, কাৰণ হাতখনত বালি পানী এইবোৰ লাগি আছে, মোবাইলটো ল'বলৈও মানে দিগদাৰ হয়। তো চামোচা, সৰু সৰু চামোচা পায়, 50 টকাত 5টা দিয়ে। আৰু গোল্লা পায় 5টা, মানে 10 টকাকৈ 5টা 50 টকা, আৰু 5টা গোল্লা দিয়ে। তেনেকৈ খালোঁ, বৰ ধুনীয়া লাগে খাই। সেয়া তাতে বিচত খালোঁ। খাই বৈ আমি আহিলোঁ আৰু আহি এতিয়া অলপ আগত মই গা ধুলোঁ, জিয়ানকো গা ধুলোঁ। সি বেচেৰা, সি মানে ভাগৰ লাগিছে যে, ৰাতিপুৱাই উঠিছে আৰু খেলিলেও, তাতে বতাহ চতাহও খালে, তো ভাগৰ লাগিছে। তাক গা পা ধুৱাই দিয়াৰ পিছত সি শুই থাকিলে। ব্ৰেকফাষ্ট কৰাই নহ'ল তাৰ, মানে সি একো খোৱা নাই। অকণমান মিঠাই তাতে খাইছিলে আৰু একো খোৱা নাই। মই এতিয়া কিবা এটা খাব লাগিব, ব্ৰেকফাষ্ট আনিব দিছোঁ। তাৰ কাৰণে খিচিৰি অৰ্ডাৰ দিছোঁ, মানে হোটেলৰ পৰাই খুৱাম তাক। আৰু আমাৰ এই বাহিৰতে মানে এনেকৈ ষ্টলবিলাক থাকে, মানে ব্ৰেকফাষ্ট টাইমটোত মানে 10টা বজাৰ আগত মানে পূৰা ডোচা চোচা পূৰা আমাৰ হোটেলৰ আগত পূৰা বেছি থাকে। আমিতো নাজানো, এতিয়া মই পঠিয়াইছিলোঁ আনিবলৈ, ডোচা আনিবলৈ। 50 টকাত ডোচা পায়, ইমান ধুনীয়া পায়। কিন্তু কি হ'ল, বন্ধ হৈ গ'ল, দেৰি হ'ল আমাৰ যোৱাত, 10টাৰ পিছত আৰু নাহে। তো এতিয়া কিবা বেলেগ খাব লাগিব, উপ্পম আছে, কিবা আছে, চাওঁ তাকে আনিলে খাম আৰু কিবা এটা, কাৰণ একো খোৱা নাই ন ৰাতিপুৱাৰ পৰা। তো এতিয়া খাম। আৰু আজি এতিয়ালৈকে যোৱা ক'তো প্লেনিং হোৱা নাই, কিবা কৰোঁ। আমাৰতো সূৰ্য মন্দিৰ আগৰবাৰ চাইছোঁৱে আমি, এওঁলোকে চোৱা নাই, এইটো ফেমিলি চোৱা নাই। তেওঁলোকে যদি যাম বুলি ভাবে তেতিয়া যাম, নহ'লে বা আজি এনেকৈ থাকিম আৰু দিনটো থাকি সন্ধিয়া সময়ত আকৌ মাৰ্কেট প্লেচলৈ, আকৌ সাগৰলৈ ওলাই যাম। আমাৰ মেইন উদ্দেশ্যটো আছিলে, বিশেষকৈ মোৰ স্পেচিয়েলি মেইন উদ্দেশ্যটো আছিল, মই মন্দিৰ দৰ্শন কৰিম আৰু সাগৰত মানে এনজয় কৰিম, বাছ সিমানখিনি। আৰু বাকী মোৰ আগৰবাৰ চাইছোঁৱে আৰু ইমান চাবলগীয়া নাই। তো সেইকাৰণে সেইখিনি মানে পূৰা মোৰ মানে হৈ লওক আৰু। আজি ৰাতিপুৱাৰখিনি হ'ল, এতিয়া সন্ধিয়া সময়খিনি আকৌ ওলাই যাম। তেনেকৈ কৰিম আৰু যদি ওলাই যাওঁ আপোনালোকেতো গম পাবই। গতিকে দেখাই থাকিম, চেষ্টা কৰিম দেখাবলৈ। আৰু কি আনে চাওঁ, এতিয়া আপোনালোকক দেখাম বাৰু। ঠিক আছে দিয়ক, অকণমান পিছত কথা পাতি আছোঁ। 60 টকা ন? 30 টকা। 30 টকাৰ উপ্পম, মানে আমাৰ 1 প্লেট আৰু এইটো দুজনে ভগাই খাইছোঁ। আৰু এইটো চব্জি দিছে লগত। এই চব্জিটো নাখাওঁ নেকি, খোৱা দিয়া নহ'লে অলপমান, খেলি খাম নহ'লে। এইটো কিবা এনেকুৱা চব্জি দি উপ্পম খাওঁ। ইয়াতকৈ সস্তা আৰু নাই, গতিকে বাহিৰত পৰাই আনি খাইছোঁ আৰু খাই লওঁ আৰু।